নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এটা নতুন ভিডিঅ' লৈ তোমালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া কেইটামান জানিবলগীয়া সাঁথৰ। বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা পলম নকৰাকৈ ভিডিঅ'টোক আৰম্ভ কৰোঁ। আজিৰ প্ৰথম সাঁথৰটো হৈছে আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াৰ উত্তৰটো ক'ব পাৰিবানে? নোৱাৰিবা চাগে ন? ইয়াৰ উত্তৰটো হৈছে সময়। 2 নম্বৰ সাঁথৰটো হৈছে কি পাতৰ আগ নাই। ইয়াৰ উত্তৰটো তোমালোকে ভাবিলে চাগে পাৰিবা, কিন্তু মই কৈ দিছোঁ, ইয়াৰ উত্তৰটো হৈছে টিংপাত। 3 নম্বৰ সাঁথৰটো হৈছে খালে থিয় হৈ থাকে, নাখালে শুই থাকে। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে? ইয়াৰ উত্তৰটো মই কৈ দিছোঁ, ইয়াৰ উত্তৰটো হৈছে বস্তা। 4 নম্বৰ সাঁথৰটো হৈছে আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। বস্তুটো কি? তোমালোকে জানিবানে বন্ধু বান্ধৱীসকল? হয়, ইয়াৰ উত্তৰটো হৈছে আপোনাৰ নামটো। 5 নম্বৰ সাঁথৰটো হৈছে ওপৰত দিয়ে তললৈ যায়, তাকে উলিয়াই মানুহে খায়। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবা জানো? ইয়াৰ উত্তৰটো হৈছে পানীৰ ফিল্টাৰ। আজি 6 নম্বৰ সাঁথৰটো হৈছে ওপৰৰ পৰা পৰিল লাটিম, লাটিমে বোলে কিয় ফাটিম। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? অলপ ভাবাচোন। ইয়াৰ উত্তৰটো হৈছে কঁঠাল। আজিৰ 7 নম্বৰ সাঁথৰটো হৈছে ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে ভূমিকম্প। আজিৰ 8 নম্বৰ সাঁথৰটো হৈছে কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয়। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে কষ্টৰ ফল। 9 নম্বৰ সাঁথৰটো হৈছে জুইত ফুটে পানীত মৰে, সেই বস্তু সকলোৰে ঘৰে ঘৰে। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে নিমখ। 10 নম্বৰ সাঁথৰটো হৈছে লাগিলে পেলাই দিয়ে, নালাগিলে উঠাই থয়। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে চাইকেলৰ ষ্টেণ্ড। 11 নম্বৰ সাঁথৰটো হৈছে সেইটো কি হয় যিটো মাহত এবাৰহে আহে কিন্তু 24 ঘণ্টাৰ পাছত গুচি যায়। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে তাৰিখ। 12 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰত মোৰ নাম, প্ৰশ্ন সোধাই প্ৰথমৰ কাম, দ্বিতীয় তৃতীয় মিলি বুজাওঁ গৰম, পাৰিবানে ক'ব কিনো মোৰ নাম? ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? অলপ ভাবি চোৱাচোন। ইয়াৰ উত্তৰটো হৈছে কিতাপ। 13 নম্বৰ সাঁথৰটো হৈছে আহিছে বাৰু মোৰ জন্মৰ পাছত, কিন্তু গুচি যায় গৈ মৃত্যুৰ আগত। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে দাঁত। 14 নম্বৰ সাঁথৰটো হৈছে এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল?
ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। 15 নম্বৰ সাঁথৰটো হৈছে এঠেঙীয়া বগলী নিতৌ নাচে গধূলি। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? যদি পাৰা তোমালোকে ইয়াৰ উত্তৰটো কমেণ্টত জনাবা। 16 নম্বৰ সাঁথৰটো হৈছে হাতী দাঁত কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে মূলা। 17 নম্বৰ সাঁথৰটো হৈছে আহোঁতে খুলিহে টিপটি পাই যাওঁতে মাৰি বাৰে বাৰে চাই। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে তলা চাবি। 18 নম্বৰ সাঁথৰটো হৈছে আমাৰ লগত থাকে সদায় কেতিয়াও নকৰে কামত সহায় বিপদত পৰিলেও উভতি নাচায়। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে চাহ। 19 নম্বৰ সাঁথৰটো হৈছে এটা ফল দিনত পকে এটা পকে ৰাতি এইকেইটা কি ফল কোৱাচোন ভাবি চিন্তি। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো তোমালোকে অলপ ভাবি চোৱাচোন। ইয়াৰ উত্তৰটো হৈছে জোন আৰু বেলি। 20 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে আমি যিমান খালেও পেট নভৰে। ইয়াৰ উত্তৰটো তোমালোকে পাৰিবানে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে উজুটি। তেন্তে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কমেণ্টত জনাবা এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল। ধন্যবাদ।